নমস্কাৰ। আজি মোৰ চেলেঞ্জ ডেইজৰ সপ্তমটো দিনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শুই উঠি দেখিলোঁ বাহিৰত বৰষুণ, মানে আজি ফুৰিবলৈ যোৱা নহ'ব আৰু সেয়েহে ভিতৰলৈ আহি ব্ৰাছ কৰি লৈ পেলাই মুখখন ধুই লৈ এগিলাচ গৰম পানী খাই ল'লোঁ। তাৰপিছত মোৰ ডেইলি ৰুটিনৰ ভিতৰত মই যিটো ভিডিঅ' দিয়া হোৱা নাই, কাৰণ বেছিভাগ টাইম মই কৰিব নোৱাৰোঁ বাবে ঘৰৰ বেলেগ কামো থাকে, সেয়েহে আজি যিহেতু সময় পাইছোঁ অলপমান মোৰ ব্যায়ামৰ ভিডিঅ' ক্লিপ এটা আপোনালোকৰ আগত দেখালোঁ। আৰু ব্যায়াম কৰাৰ বাবে ৰাতিপুৱাৰ সময়খিনি বেছি ভাল বাবে সেইবাবে মই সময়খিনিতে এইকেইটা ব্যায়াম কৰি লওঁ। আৰু ব্যায়াম কৰিবলৈ অলপ কমফৰ্ট বেছি লাগে, যিহেতু মই চাদৰ মেখেলা পিন্ধি আছোঁ, সেয়েহে মই প্ৰাণায়াম বা ধ্যানকে কৰিলোঁ। আৰু এই বহি পেলাই কৰা ব্যায়ামকেইটাৰ ভিতৰত মই এটা কৰোঁ প্ৰাণায়াম। প্ৰাণায়ামৰ ভিতৰত আছে অনুলম বিলম। যিহেতু অনুলম বিলম মানুহৰ আমি সকলোৱে কৰিব লাগে, বিশেষকৈ যিবোৰ হাৰ্ট পেচেণ্ট আছে তেওঁলোকেতো বেছিভাগ সময় এই অনুলম বিলমটো কৰিব লাগে। যিহেতু গছ গছনিৰ পৰা আমি অক্সিজেন পাওঁ, গতিকে আমি ৰাতিপুৱাৰ সময়ত যিটো বিশুদ্ধ বতাহ, সেই বতাহটো আমি অনুলম বিলমৰ দ্বাৰা আমাৰ দেহত গ্ৰহণ কৰিব লাগে। গতিকে এই সময়খিনি আপোনালোকে অনুলম বিলম কৰা বা ধ্যান কৰাৰ বহুত প্ৰয়োজন। আৰু ব্যায়াম কৰি লৈ উঠি পেলাই মই নিজৰ ঘৰৰ কামত আকৌ লাগিলোঁ, যিহেতু ঘৰৰ কামকেইটা কৰি মেলি গৈ মই আকৌ গা ধুব লাগে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাকী নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।